এনেতো পৃথিৱীত বহুতো ডেঞ্জাৰাছ এনিমেল বা জন্তু আছে। আজি মই পৃথিৱীৰ এটা অন্যতম ডেঞ্জাৰাছ জন্তুৰ কথা ক'ম, যাৰ নাম হ'ল মহ অৰ্থাৎ মস্কিটো। মহে কিমান মানুহৰ জীৱন লয় আপুনি জানিলে আচৰিত হ'ব। এই ভিডিঅ'ত মই আপোনালোকক মহৰ 5টা ফেক্টছ ক'ম। মহে কি খায়, আন্ধাৰতো মহে কেনেকৈ গম পায় যে মানুহ বা বেলেগ জন্তু আছে বুলি, সকলোখিনি আজিৰ এই ভিডিঅ'ত ক'ম। তাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো দবাই তাতে অল অপশ্যনটো বাছনি কৰি লওক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি তাৰ নটিফিকেশ্যন পায়। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 5, মহে হৈছে পৃথিৱীৰ আটাইতকৈ মাৰাত্মক জীৱ। হয়, আপুনি ঠিকে শুনিছে, মহে হৈছে আটাইতকৈ মাৰাত্মক বাঘ, সিংহ, শাৰ্ক আৰু আন জন্তুৰ তুলনাত। মহে মেলেৰিয়া, জিকা, ডেংগুৰ নিচিনা ভয়ংকৰ বেমাৰবোৰ বিয়পায় আৰু মহক এই বেমাৰবোৰৰ ভেক্টৰ্ছ বুলি কোৱা হয়। মহৰ কাৰণে প্ৰায় বছৰি 1 মিলিয়ন অৰ্থাৎ 10 লাখ মানুহৰ মৃত্যু হয়। ফেক্ট নম্বৰ 4, যিদৰে মানুহৰ বেলেগ বেলেগ এডিকশ্যন থাকে, ঠিক সেইদৰে মহৰো এটা এডিকশ্যন আছে, যাৰ ফলত মহে আন্ধাৰতো বা যিকোনো পৰিস্থিতিত এজন মানুহ বা বেলেগ জীৱ জন্তুক বিচাৰি পায়। সেইটো হৈছে কাৰ্বন ডাই অক্সাইড। আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইডৰ ফলত মহে আমাক বিচাৰি পায়। মহৰ এটা অংগ আছে যাৰ নাম হৈছে মেক্সিলাৰী পাল্প, যিটোৰ সহায়ত কাৰ্বন ডাই অক্সাইডৰ স্মেল ডিটেক্ট কৰিব পাৰে। ফেক্ট নম্বৰ 3, পৃথিৱীত কিমান প্ৰকাৰৰ বা কিমান ধৰণৰ মহ আছে। আমেৰিকাৰ মস্কিটো কণ্ট্ৰল এছ'চিয়েশ্যনৰ মতে পৃথিৱীত প্ৰায় 3000ৰো অধিক প্ৰকাৰৰ মহ আছে। ফেক্ট নম্বৰ 2, মহ কিমান দিনলৈকে জীয়াই থাকে বা ইয়াৰ লাইফ স্পেন কিমান। হয়, আপুনি জানিলে হয়তো আচৰিত হ'ব যে মহৰ লাইফ স্পেন হৈছে মাত্ৰ 2 মাহতকৈও কম। ফেক্ট নম্বৰ 1, এতিয়া আহিছোঁ মহে কি খায়। আপোনালোকৰ বহুতে ভাবিছে চাগে যে মহে কি খায়, মহে আমাৰ দেহৰ তেজ খায়। ৰ'ব, কিন্তু আপুনি জানিলে আচৰিত হ'ব যে সকলো এডাল বা প্ৰাপ্তবয়স্ক মতা বা মাইকী মহে গছৰ ৰস বা মধু খায়। কিন্তু মাইকী মহৰ যেতিয়া কণী বনাব লাগে অৰ্থাৎ কণী প্ৰডাকশ্যন কৰিব লাগে, তেতিয়া ইয়াক প্ৰটিনৰ প্ৰয়োজন হয়, যাৰ ফলত এই মাইকী মহবোৰে মানুহৰ বা আন জীৱৰ পৰা তেজ খায়। সকলো মহে যদি মানুহৰ তেজ খালে হয় তেতিয়াহ'লে ভাবি চাওক কি অৱস্থা হ'ল হয়। আজিৰ এই ফেক্টছটো যদি আপোনাৰ ইণ্টাৰেষ্টিং লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কমেণ্টছত মোক জনাব। ধন্যবাদ।